আৰু আমি সেই লাভ জেহাদটো বন্ধ কৰিব লাগিব। লাভ আৰু জেহাদ নিমিলে। কৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰেম হৈছিলে, তাত জেহাদ হোৱা নাছিলে। গতিকে মহাভাৰতৰ দিনত প্ৰেম হৈছিলে, উষা অনিৰুদ্ধ, কৃষ্ণ ৰুক্মিণী। এতিয়া জেহাদ হৈছে, সেইকাৰণে মাৰ্ডাৰ হয়। সেইকাৰণে আমাৰ কথাটো হ'ল, ইমান ধুনীয়া ধুনীয়া মুছলমান ছোৱালীসকল আছে, শিক্ষিত আছে, তেওঁলোকক মুছলমান ল'ৰাবিলাকে বিয়া কৰক। হিন্দু ইমান শিক্ষিত ল'ৰা ছোৱালী আছে, হিন্দু ল'ৰাই বিয়া কৰক। আৰু যদি দুইটা সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰ মাজত বিয়াও হয়, তাৰ কাৰণে ভাৰতৰ সংবিধানে স্পেচিয়েল মেৰেজ এক্ট বনাই থৈ দিছে, য'ত ধৰ্ম পৰিৱৰ্তন নোহোৱাকৈ বিয়া হয়। আগতো হৈছিলে, কিন্তু বিয়া হোৱাৰ পিছত ছোৱালী এজনীয়ে স্বামীৰ ধৰ্ম ল'ব লাগিব বুলিতো ক'তো লিখা নাথাকে। গতিকে যদি প্ৰেমৰ বিনিময়ত বিয়া হয়, তাত ধৰ্ম পৰিৱৰ্তন নাথাকে, তেতিয়া জেহাদ শব্দটোও নাহে। বিয়া কৰোৱাটো কাৰো আপত্তি নাথাকে, তাৰ কাৰণে আইন আছে। আইনৰ অনুসৰি বিয়া হ'লে অসুবিধা নাই। কিন্তু যদি বিয়াৰ নামত ড্ৰাগছ দিয়া হয়, কিবা দিয়া হয়, সেইটোতে অলপমান খেলি মেলি হৈ যায়।